এটা প্ৰশ্ন আহিছিল, ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালসন্ধ্যা। 2 নম্বৰ, অসমত অসমীয়া ভাষা কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1960 চন। 3 নম্বৰ, নিৰ্মলপ্ৰভা বৰদলৈ কিহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ অপশ্যন যদি কবিতা আৰু প্ৰকৃতি এনেকুৱা ধৰণৰ আছে তেন্তে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ, নিৰ্মলপ্ৰভা বৰদলৈৰ ছদ্মনাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীলা বাইদেউ। 5 নম্বৰ, অসম এছ'চিয়েশ্যনৰ উপসভাৰ প্ৰথম উপসভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগন্নাথ বৰুৱা। 6 নম্বৰ, ৰোমান্টিক যুগৰ কবি কোনজন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 7 নম্বৰ, অসমীয়া স্বৰবৰ্ণৰ উচ্চাৰিত ধ্বনি কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8টা। 8 নম্বৰ, তলৰ কোনবোৰ হ্ৰস্ব স্বৰ? ইয়াৰ যিটো অ, হ্ৰস্ব ই, ৰি আৰু হ্ৰস্ব উ থকা অপশ্যন আছিল সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 9 নম্বৰ, শংকৰদেৱৰ কাব্য কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7খন। 10 নম্বৰ, বিভক্তি কেই প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7 প্ৰকাৰৰ। 11 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1864 চনত। 12 নম্বৰ, ষষ্ঠী বিভক্তিৰ চিন কি? ইয়াৰ উত্তৰটো হ'ব ৰ। 13 নম্বৰ, অসমীয়া ভাষা কোন প্ৰাকৃতৰ পৰা আহিছে বা উদ্ভৱ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাগধী। 14 নম্বৰ, লিংগ কেই প্ৰকাৰৰ? অসমীয়াত লিংগ 4 প্ৰকাৰৰ। 15, মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1596 চনত। তাৰপিছত পৰিৱেশৰ প্ৰশ্নোত্তৰখিনিলৈ আহিছোঁ। পৰিস্থিতিতন্ত্ৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উৎপাদকৰ ওপৰত। 2 নম্বৰ, ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চিস্মোগ্ৰাফ। 3 নম্বৰ, উদ্ভিদৰ বাবে কোনটো সাৰ উত্তম? ইয়াৰ উত্তৰটো হ'ব জৈৱিক সাৰ। 4 নম্বৰ, কোনটো জিলাৰ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াৰ অপশ্যনত যদি ধুবুৰী বা বাক্সা আছে তেনেহ'লে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ, দেওশাক কোনটো অভয়াৰণ্যত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰু-চৈখোৱাত। 6 নম্বৰ, লখিমপুৰ জিলাক মাজুলীৰ পৰা কোনখন নদীয়ে পৃথক কৰিছে? ইয়াৰ উত্তৰটো হ'ব খেৰকটীয়া লুইত। 7 নম্বৰ, বায়ু প্ৰদূষণৰ ফলত শৰীৰৰ কোনটো অংগ বেছি আক্ৰান্ত হয়? ইয়াত যদি হাওঁফাওঁ অপশ্যনটো আছে তেতিয়াহ'লে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 8 নম্বৰ, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? ইয়াৰ উত্তৰটো হৈছে প্ৰাকৃতিক গেছ। 9 নম্বৰ, 21 শতিকাত কি শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়? এনেকুৱা এটা প্ৰশ্ন আহিছিল। ইয়াৰ যদি শিশুকেন্দ্ৰিক শিক্ষা অপশ্যনটো আছে তেতিয়াহ'লে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 10 নম্বৰ, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? প্ৰশ্নটো আগতে কৈছে। 11 নম্বৰ, ওজন জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ডপচন স্পেক্ট্ৰোফটোমিটাৰ বুলি কোৱা হয় যন্ত্ৰটোক। 12 নম্বৰ, বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 ফেব্ৰুৱাৰী। 13 নম্বৰ, বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 মাৰ্চ। 14 নম্বৰ, বায়ুমণ্ডলৰ কোনটো স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা বৃদ্ধি পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। 15 নম্বৰ, পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন কৰা হয় কিমান চনত? এইটো হ'ব 1986 চনত। তাৰপিছত আহিছোঁ গণিতৰ প্ৰশ্নোত্তৰখিনিলৈ। 1 নম্বৰ, বৃত্তত নথকা কিন্তু আয়ত আৰু ত্ৰিভুজৰ মাজত থকা সংখ্যাবোৰৰ যোগফল কিমান হ'ব? এনেকুৱা এটা চিত্ৰ দিয়া হৈছিল আৰু এই প্ৰশ্নটো সোধা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7। 2 নম্বৰ, খালী ঠাইত কি হ'ব? ইয়াত এনেকুৱা এটা যাদুবৰ্গ দিয়া হৈছিল আৰু ইয়াত মাজৰ সংখ্যাটো দিয়া হোৱা নাছিল। এই সংখ্যাটো কিমান হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব 17। 3 নম্বৰ, অমিলটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 4 নম্বৰ, তলৰ কোনটো উক্তি শুদ্ধ? ইয়াত 4টা বাক্য দিয়া হৈছিল আৰু কোনটো শুদ্ধ সেইটো বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। 5 নম্বৰ, যমজ মৌলিক সংখ্যা কোনযোৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 29 আৰু 31। 6 নম্বৰত কোৱা হৈছিল তলৰ কোনটো নিখুঁত সংখ্যা? ইয়াৰ উত্তৰটো হ'ব 28। নিখুঁত সংখ্যা কোনবোৰক কোৱা হয়? যিবোৰ সংখ্যাৰ উৎপাদক কেইটাৰ যোগফল সেই সংখ্যাটোৰ সমান হয় সেইবোৰে নিখুঁত সংখ্যা। যেনেকৈ 1, 2 আৰু 3, এই তিনিটা উৎপাদকক যদি যোগ কৰা হয় সংখ্যাটো 6 হ'ব, গতিকে 6 এটা নিখুঁত সংখ্যা। তেনেকৈ 28ৰ উৎপাদক কেইটা হৈছে 1, 2, 4, 7, 14, 28। ইয়াৰে 1, 2, 4, 7 আৰু 14 এইকেইটাক যোগ কৰিলে আমি 28 পাম, গতিকে 28টো এটা নিখুঁত সংখ্যা। গতিকে অপশ্যনত যিহেতু 6টো নাছিল 28 আছিল, গতিকে 28টো শুদ্ধ উত্তৰ হ'ব। 7 নম্বৰ, তলৰ কোনটো পৰস্পৰ মৌলিক সংখ্যা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 15, 28। 8 নম্বৰ, 3, 4, 7, 11, 18, 29। তাৰপিছত এটা খালী ঠাই দিয়া হৈছে, ইয়াত কি সংখ্যা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 47। 9 নম্বৰ,
12জন মানুহৰ গড় বয়স 55 বছৰ, তাৰে 3জনৰ গড় বয়স 25 বছৰ হ'লে 9 নম্বৰ 12জন মানুহৰ গড় বয়স 55 বছৰ, তাৰে 3জনৰ গড় বয়স 25 হ'লে বাকী 9জনৰ গড় বয়স কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 65। 10 নম্বৰ এটা সংখ্যাৰ দুগুণ 300ৰ 40%ৰ সমান হ'লে সংখ্যাটোৰ আধা কিমান হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 30। 11 নম্বৰ এটা পৰীক্ষাত 250জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়, তাৰে 68% উত্তীৰ্ণ হ'লে কিমানজন ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 80। 12 নম্বৰ দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6। এটা সংখ্যা 12 হ'লে আনটো সংখ্যা কিমান হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 18। 13 নম্বৰ 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গৰ কালিৰ দুগুণ হ'লে বৰ্গটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 চেণ্টিমিটাৰ। 14 নম্বৰ যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে, ইয়াৰ উত্তৰটো হৈছে 2। 15 যদি এ বি চি এ ক্ৰমে যোগ বিয়োগ আৰু পূৰণ বুজায় তেন্তে এনেকুৱা এটা কুৱেশ্যন দিয়া হৈছে, ইয়াৰ মান কিমান হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 125। 16 নম্বৰ এটা সংখ্যা 45% বঢ়ালে 174 হয়, তেন্তে সংখ্যাটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 120। 17 5:40 ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 70 ডিগ্ৰী। 18 এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে, তেন্তে সেই চতুৰ্ভুজটো হ'ব বৰ্গ। 19 এনেকুৱা এটা সংখ্যা দিয়া হৈছে আৰু ইয়াত কোৱা হৈছে সংখ্যাটো কি পদ্ধতিত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিন্দু আৰাবিয়ান ছিষ্টেম, যিটো উত্তৰ আছে সেইটো। 20 নম্বৰ এটা চুঙাৰ ব্যাস 4 চেণ্টিমিটাৰ আৰু আয়তন 880 চেণ্টিমিটাৰ কিউব হ'লে তাৰ উচ্চতা কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 70 চেণ্টিমিটাৰ। 21 যদি এটা আয়তৰ কালি এটা ৰম্বাছৰ দুগুণ হয় আৰু ৰম্বাছটোৰ কৰ্ণ দুডাল ক্ৰমে 7 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হয়, তেন্তে আয়তটোৰ কালি কিমান হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 56 বৰ্গ চেণ্টিমিটাৰ। 22 নম্বৰ কোনো এটা সংখ্যাৰ 20% মান 8 হ'লে 2% মান কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.8 বা 4/5, যিটো অপশ্যন আছে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। 23 সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সমকোণ নোহোৱা কোণ দুটাৰ প্ৰত্যেকৰে মাপ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 45 ডিগ্ৰী। 24 কোনো এটা ত্ৰিভুজৰ তিনিটা কোণ সমান হ'লে ত্ৰিভুজটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমবাহু ত্ৰিভুজ। 25 তলৰ কোণটো অমিল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 91। এতিয়া আহিছোঁ ইংৰাজী কুৱেশ্যনখিনিলৈ। ইংৰাজীত এনেকুৱা এটা পেছেজ দিয়া আছিল আৰু তাত 5টা খালী ঠাই দিয়া হৈছিল আৰু প্ৰতিটো খালী ঠাইত এপ্ৰপ্ৰিয়েট ৱৰ্ড বহাব লগা আছিলে। ইয়াত দিয়া হৈছে টু চি ডেছ unseen and to know the dash is inherent in human nature and this curiosity leads people to dash from one place to another. Besides this, traveling has a great dash value. Books provide us dash knowledge but traveling enhances it much beyond that. ইয়াৰ 1 নম্বৰ খালী ঠাইটোত হ'ব দি আৰু 2 নম্বৰ খালী ঠাইটোত হ'ব unknown, 3 নম্বৰ খালী ঠাইটোত হ'ব travel, 4 নম্বৰ খালী ঠাইটোত হ'ব educative আৰু 5 নম্বৰ খালী ঠাইটোত হ'ব bookish। 6 নম্বৰত আহিছোঁ দ্য ডেছ দ্য মেৰিয়াৰ, ইয়াতো খালী ঠাইত এপ্ৰপ্ৰিয়েট ৱৰ্ড বহাব লাগে। ইয়াত হ'ব মোৰ, দ্য মেৰিয়াৰ। 7 নম্বৰ ইচ অফ দ্য গাৰ্লছ ডেছ ক্লেভাৰ, ইয়াত বহিব ইজ। 8 নম্বৰ ষ্ট্ৰাইক ডেছ দ্য আইৰণ ইজ হট, ইয়াৰ খালী ঠাইত বহিব হোৱাইল। 9 নম্বৰ ফৰ্চুন স্মাইল্ড ডেছ হিম, এই খালী ঠাইটোত বহিব অন। 10 নম্বৰ দ্য গাৰ্লছ টেক্স ডেছ হাৰ মাদাৰ, ইয়াৰ খালী ঠাইটোত বহিব আফটাৰ। তাৰপিছত 11 নম্বৰত জাম্বল ৱৰ্ড দিয়া হৈছে। ইয়াত বাক্যটো খণ্ড খণ্ডকৈ ওলট পালটকৈ দিয়া হৈছে, এইখিনিক ক্ৰম অনুসাৰে সজাই বাক্যটো সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ প্ৰথম যিটো কুৱেশ্যন আছিল ইট ৰেইনড ডিউৰিং দ্য নাইট বাট ষ্টপ ৰেইনিং অল মানডে। প্ৰথম পাৰ্টটো পি, তাৰপিছত কিউ, তাৰপিছতটো আৰ, তাৰপিছতটো এছ। ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব পি এছ আৰ কিউ, অৰ্থাৎ ইট ৰেইনড অল মানডে বাট ষ্টপ ৰেইনিং ডিউৰিং দ্য নাইট, এইটো হ'ব শুদ্ধ ক্ৰম। তাৰপাছত 12 নম্বৰত আছিল বিং আইডল চামটাইমছ ইজ এগ্ৰিয়েবল, এইটো পি আছিল পি পাৰ্ট। তাৰপিছত আছে বাট বিং আইডল, এইটো কিউ। অল দ্য টাইম, এইটো আৰ।
আৰু মাইট বিকাম মনোটনাছ, এইটো হ'ল এছ পাৰ্ট। ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব PQRS, অৰ্থাৎ যেনেকৈ আছে বাক্যটো তেনেকৈ সম্পূৰ্ণ শুদ্ধ ৰূপতে আছে। বিং আইডল চামটাইমছ ইজ এগ্ৰিয়েবল, বাট বিং আইডল অল দ্য টাইম মাইট বিকাম মনোটনাছ। তাৰপিছত আছিল হি ৱাজ ইল এণ্ড ডিউৰিং ডেট উইক ফৰ এ উইক হি এট নাথিং। ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব PRQS, অৰ্থাৎ হি ৱাজ ইল ফৰ এ উইক এণ্ড ডিউৰিং ডেট উইক হি এট নাথিং, এইটো হ'ব শুদ্ধ ক্ৰম। তাৰপিছতো আছিল হুৱেন দ্য মিটিং ৱাজ অভাৰ দ্য ডেলিগেটছ ৱেণ্ট হোম। ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব PQRS, অৰ্থাৎ হুৱেন দ্য মিটিং ৱাজ অভাৰ দ্য ডেলিগেটছ ৱেণ্ট হোম। ইয়াত শুদ্ধ ক্ৰমতে আছে, কেৱল কনফিউজ কৰিবলৈহে এনেকৈ ভাগ ভাগ কৰি দিছে। 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। ইয়াত আণ্ডাৰলাইন কৰা যিখিনি শব্দ আছে বা যিখিনি বাক্যাংশ আছে, এইটোৰ অল্টাৰনেটিভ শব্দ বহাব লাগে। 15 নম্বৰত আছে হি কামছ টু চি মি অফ এণ্ড অন। ইয়াত অল্টাৰনেটিভ যিটো এপ্ৰপ্ৰিয়েট ৱৰ্ড হ'ব সেইটো হ'ব এট টাইমছ। 16 নম্বৰ বিফৰ লং দ্য ফগ ডিছএপিয়াৰ্ড এণ্ড উই ড্ৰভ ফাৰ্ডাৰ। ইয়াত বিফৰ লঙৰ ঠাইত হ'ব চুন। 17 অভাৰ এণ্ড এবভ দিছ গেইন হি অন দ্য গুড উইল অফ দ্য পিপল। ইয়াত অভাৰ এণ্ড এবভ ইয়াৰ ঠাইত হ'ব ইন এডিশ্যন টু। 18 নম্বৰ অল ডেছ চিলড্ৰেন শ্বাউটেড ইন ওৱান ভইচ। ইয়াত খালী ঠাইত হ'ব দ্য। 19 শ্বি ইজ ডেছ ছিংগাৰ দেন এ ডেন্সাৰ। ইয়াৰ খালী ঠাইত হ'ব এ বেটাৰ। 20 নম্বৰ ডেছ পকেট ৱাজ পিকড য়েষ্টাৰডে। ইয়াৰ খালী ঠাইত হ'ব হাউচ।